ডিগবৈ বালিজানৰ এজন যুৱক ৰহস্যজনকভাৱে যোৱা দুদিন ধৰি সন্ধানহীন হৈ পৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল। জানিব পৰা মতে যুৱকজন ডিগবৈ বালিজানৰ নিবাসী হৰেকৃষ্ণ দাসৰ পুত্ৰ দেৱজিৎ দাস। যোৱা দুদিন ধৰি পৰিয়ালৰ লোকৰ সৈতে কোনো ধৰণৰ যোগাযোগ হোৱা নাই দেৱজিতৰ। নিজৰ ই-ৰিক্সাখন চলাই পৰিয়ালটোক সহায় কৰিছিল পিতৃহীন দেৱজিতে। বৰ্তমানেও নিজৰ পুত্ৰৰ কোনো ধৰণৰ খবৰ নোপোৱাত ভাগি পৰিছে দেৱজিতৰ মাতৃ। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সম্ভেদ পায় তেন্তে 6901509079 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। চাৰে 9টা বজাত ওলাই আহিছিলে। যোৱাকালি ওলাই আহা? হয়। ৰাতি 10টা পিছত মই ফোন মাৰিছোঁ, ফোন লগা নাই। তাৰপৰা তেতিয়া ৰাতিপুৱা 3টাৰ পৰা বিচাৰিছোঁ, ৰাতিপুৱা বিচাৰি নাপালোঁ। এই খোজকাঢ়ি আহিছিলে নে এনেই আহিছিলে? কিবা গাড়ী চাড়ী লৈ আহিছিলে? টমটম লৈ আহিছিলে ন? টমটমখন পালে? টমটমখন পাইছোঁ, বেটেৰী চেটেৰী নাই, চব খোলা টিকটো কৰি আছে। তাৰ গাড়ী কাপোৰ কৰি আছে, তাৰ টিকটো কৰি আছে, নাম্বাৰবোৰ খোলা আছে। তাৰপৰা বেটেৰী চেটেৰী নাই, 4টা বেটেৰী নতুন লগাইছোঁ আজি এসপ্তাহ হোৱা নাই। 4টা বেটেৰী পুলিচক খবৰ দিলে নি? খবৰ দিবলৈকে অহা নাই। এজাহাৰ দিছিলে? এজাহাৰ দি আহিছে।